ডলাৰৰ ভেলুৱেশ্যন টকাতকৈ বাঢ়িছে। অৰ্থাৎ আজিৰ পৰা ৩ মাহৰ আগতে ৭৫ টকাত $১ পোৱা গৈছিল, কিন্তু আজিৰ ডেটত ৭৭ টকা ৫০ পইচা দিলেহে আপুনি $১ পাব। ডলাৰ আৰু টকাৰ ফ্লাকচুৱেশ্যন সদায় হৈ থাকে। ইয়াত বিভিন্ন ফেক্টৰৰ কাৰণে হয়। কেতিয়াবা ডলাৰৰ ভেলুৱেশ্যন বাঢ়ে আৰু কেতিয়াবা টকাৰ ভেলুৱেশ্যন বাঢ়ে। এইটো এটা সাধাৰণ কথা। কিন্তু আজি অলপ দিনৰ পৰা টকা ২.৫%তকৈ বেছি টকাৰ ভেলুৱেশ্যনটো কমি গৈছে। ইমান পৰিৱৰ্তন ঘটাটো বেয়া। ই আমাৰ অৰ্থনীতিত কেনেকুৱা প্ৰভাৱ পেলাব পাৰে আৰু কিহৰ কাৰণেনো টকাৰ ভেলুৱেশ্যন ইমানকৈ কমিছে, তাকে এই ভিডিঅ'টোত আলোচনা কৰিম। এই গোটেই প্ৰক্ৰিয়াটো বুজিবলৈ হ'লে আমি ডিমাণ্ড আৰু ছাপ্লাইৰ বিষয়ে জানিব লাগিব। আমি এটা সাধাৰণ উদাহৰণে বুজিবলৈ চেষ্টা কৰোঁ আহক। এখন সাপ্তাহিক পাচলি বজাৰত যদি কোনো এবিধ পাচলি খুব বেছিকৈ ওলায়, তেতিয়া কি হ'ব? পাচলিবিধৰ দাম কমি যাব, কিয়নো পাচলিবিধৰ ছাপ্লাই বেছি আছে গ্ৰাহকতকৈ। এই ক্ষেত্ৰত কি হ'ব? ডিমাণ্ড কম কিন্তু ছাপ্লাই বেছি, গতিকে পাচলিবিধৰ দামটো আপোনাৰ কমি যাব। একেদৰে যদি পাচলিবিধ কম ওলায় আৰু গ্ৰাহক বেছি হয়, তেতিয়া বেপাৰীয়ে পাচলিবিধৰ দাম বঢ়াই দিব, যিহেতু গ্ৰাহক বেছি। এই একেই কথাটো ডলাৰ আৰু টকাৰ ক্ষেত্ৰতো একেটা কথাই খাটে। ভাৰতীয় টকাটো ফৰেন ৰিজাৰ্ভত ডলাৰৰ পৰিমাণ যদি বেছি থাকে, ভাৰতীয় টকাটো মজবুত হ'ব, ভাৰতীয় টকাৰ ভেলুৱেশ্যন বাঢ়িব। একেদৰে যদি ভাৰতীয় ফৰেন ৰিজাৰ্ভত ডলাৰ কম থাকে, তেতিয়া টকাৰ ভেলুৱেশ্যনটো কমি যাব। ভাৰতীয় ফৰেন ৰিজাৰ্ভত ডলাৰনো কিয় কমিছে, তাক বিশ্লেষণ কৰিলে আমি কেইবাটাও কাৰণ পাওঁ। প্ৰথম কাৰণটো হ'ল ৰেপ' ৰেট। ৰেপ' ৰেটনো কি? ৰেপ' ৰেট হ'ল ৰিজাৰ্ভ বেংকে বেলেগ বেংকক দিয়া পইচাৰ এগেইনষ্টত লোৱা ইণ্টাৰেষ্ট। মানে ৰিজাৰ্ভ বেংকে বেলেগ বেংক চলাবলৈ যিটো পইচা দিয়ে, তাৰ এগেইনষ্টত ৰিজাৰ্ভ বেংকে এটা হাৰত ইণ্টাৰেষ্ট লয়, আৰু সেই হাৰটো বৰ্তমান কমি আছিলে, 4% আছিলে, কিন্তু এতিয়া সদ্যহতে বঢ়াইছে, 4.40% কৰিছে। কিন্তু আৰু ৰিজাৰ্ভ বেংকৰ আৰু বঢ়াব, মানে আগলৈ আৰু বঢ়াব ৰেপ' ৰেটটো, কিন্তু বৰ্তমান 4.40% কৰিছে। এই 4% হোৱাৰ কাৰণে কি হৈছে, ৰেপ' ৰেটটো কমি থকাৰ কাৰণে কি হৈছে, বেংকবিলাকে কমটি ৰেটত ৰিজাৰ্ভ বেংকৰ পৰা ইণ্টাৰেষ্টত কমটি ৰেটত পইচা লৈছে, আৰু সেই কমটি ৰেটত পইচা লোৱাৰ কাৰণে লোনো পাব্লিকক বা আপোনাৰ কোম্পানীবিলাকক কমটি ৰেটত লোন দিব পাৰিছে। গতিকে এতিয়া মানুহৰ বা কোম্পানীবিলাকৰ লোন লোৱাত সুবিধা হৈছে, আৰু চবেই লোন ল'বলৈ বিচাৰিছে আৰু লোন লৈছে। গতিকে লোন লোৱাৰ কাৰণে মাৰ্কেটত পইচাটো এভেইলেবল হৈ গৈছে, মাৰ্কেটত পইচাটো বেছি হৈ গৈছে। এটা সাধাৰণ উদাহৰণেৰে আমি বুজিবলৈ চেষ্টা কৰোঁ আহক। যদি আপুনি এখন গাড়ী ল'ব বিচাৰে আৰু আপোনাৰ ওচৰত গাড়ীৰ সম্পূৰ্ণ মূল্যটো নাই, তেতিয়া আপুনি কি কৰিব, যে গাড়ীখন অলপ পইচা ডাউন পে'মেণ্ট দি বাকীটো আপুনি ফাইনেন্স কৰাব বিচাৰিব। ফাইনেন্স আপুনি কেতিয়া কৰাব? যদি ৰেট অফ ইণ্টাৰেষ্টটো কম হয়। যদি 12% ৰেট অফ ইণ্টাৰেষ্ট হয়, তেতিয়াহ'লে গাড়ীখন নিশ্চয় নলয়। ইয়াৰ পৰিৱৰ্তে যদি 5% ৰেট অফ ইণ্টাৰেষ্ট হয়, তেতিয়াহ'লে আপুনি নিশ্চয় গাড়ীখন ল'ব। গাড়ীখন ল'লে তেতিয়া মাৰ্কেটত আৰ্থিক গতিবিধিবোৰ বাঢ়ি যাব, ডিলাৰে পইচা পাব, ডিলাৰে কোম্পানীক পে'মেণ্ট কৰিব, মেনুফেকচাৰিং হ'ব, সেইদৰে ইকনমিক বুষ্ট হ'ব। সেইকাৰণে চৰকাৰে ৰেট অফ ইণ্টাৰেষ্টটো কমাই থৈছিলে, ৰেপ' ৰেটটো কমাই থৈছিলে, যাতে লকডাউনৰ সময়ত গোটেই ভাৰতবৰ্ষত চব ইণ্ডাষ্ট্ৰী, চব ব্যৱসায় বন্ধ হৈ আছিলে, যাতে ৰেট অফ ইণ্টাৰেষ্ট সেইকাৰণে কমাই দিছিলে, যাতে মানুহবিলাকে লোন ল'ব পাৰে, আৰ্থিক গতিবিধি মাৰ্কেটত আৰম্ভ হয়। সেইকাৰণে ৰেট অফ ইণ্টাৰেষ্টটো কমাই দিছিলে। মাৰ্কেটত যেতিয়া পইচাৰ ছাপ্লাইটো বাঢ়িল, পইচাটো বেছি হ'ল, কিন্তু সামগ্ৰীৰ পৰিমাণটো একেদৰে থাকিলে। গতিকে পইচা বেছি হৈ যোৱাৰ কাৰণে কি হ'ল, পইচাৰ ভেলুৱেশ্যনটো পৰি গ'ল, সামগ্ৰীবিলাকৰ দামবোৰ বাঢ়ি গ'ল। সেইটো কাৰণে ইয়াৰ বেয়া প্ৰভাৱ পৰিলে। একেদৰে তেলৰ দাম যিটো বাঢ়িলে, তেলৰ দাম বঢ়াৰ কাৰণেও পইচাৰ ভেলুৱেশ্যনটো, টকাৰ ভেলুৱেশ্যনটো কমি গ'ল। আমাৰ ভাৰতবৰ্ষই 83% তেলৰ যিমানখিনি ব্যৱহাৰ হয়, তাৰ 83% বাহিৰৰ পৰা আমদানি কৰে। গতিকে বাহিৰত যেতিয়া তেলৰ দামটো বাঢ়ি গ'ল, আজি 3-4 মাহত তেলৰ দামটো প্ৰায় 44% বাঢ়ি গ'ল। আগতে $100 যিমান তেল পাইছিল, এতিয়া আপুনি সিমানখিনি তেল কিনিবলৈ $140 দিবলগীয়া হ'ল। যিহেতু তেলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ডলাৰতে বেচা কিনা হয়, গতিকে
ভাৰতীয় ৰিজাৰ্ভ যিটো বা ৰিজাৰ্ভ ফৰেন ৰিজাৰ্ভ সেইটোত প্ৰভাৱ পৰিবলৈ ধৰিলে আৰু ভাৰতে বেছি টকা বা বেছি ডলাৰৰ তেলত খৰচ কৰিবলগীয়া হ'ল। সেইদৰে সেইকাৰণেও ভাৰতৰ মানে যিটো ফৰেন ৰিজাৰ্ভ তাত ডলাৰ কমি আহিবলৈ ধৰিলে। গতিকে ডলাৰ যেতিয়া কমি গ'ল, পইচাৰ ভেলুৱেশ্যনটো, টকাৰ ভেলুৱেশ্যনটো, ইণ্ডিয়ান টকাৰ ভেলুৱেশ্যনটো পৰিবলৈ আৰম্ভ কৰিলে। একেদৰে আপোনাৰ অমিক্ৰণৰ যিটো চিন্তা আহিলে, অমিক্ৰণৰ যিটো নতুন ভেৰিয়েণ্ট আহিলে, তাৰ কাৰণেও কি হ'ল, ইণ্ডিয়ান মাৰ্কেটত প্ৰভাৱ পৰিলে বহুত। ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেট পৰিবলৈ আৰম্ভ কৰিলে। ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত বহুতো বিদেশী বিনিয়োগকাৰীসকলে বিনিয়োগ কৰে। ভাৰতীয় শ্বেয়াৰ বজাৰত কি হয়, প্ৰফিটটো সোনকালে পোৱা যায় আৰু ইয়াত ৰিস্কো বেছি থাকে। প্ৰফিট বেছিকৈ পোৱাৰ কাৰণে কি হয়, ফৰেন ইনভেষ্টৰবিলাকে ইয়াত মাৰ্কেটত ইনভেষ্ট কৰে। যদি অলপ কিবা আপোনাৰ বেয়া নিউজ ওলায়, বেয়া খবৰ আহে, তেতিয়া কি হয়, ফৰেন ইনভেষ্টৰবিলাকে ৰিস্কটো বেছি থকাৰ কাৰণে পইচাবোৰ সোনকালে ইয়াৰ পৰা উলিয়াবলৈ আৰম্ভ কৰে। গতিকে ইণ্ডিয়ান মাৰ্কেট পৰিবলৈ আৰম্ভ কৰিলে আৰু ই ভাৰতীয় কাৰেঞ্চিক প্ৰভাৱান্বিত কৰিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। থেংকছ।